হেল্ল' এভৰিৱান, পূজা বুলি এয়া অষ্টমীৰ দিনা ওলাই আহিছোঁ। দেখিছে নহয় মানুহৰ ভিৰ কিমান। সৰুতে পূজা বুলি এমাহৰ আগৰ পৰা চিঞৰ বাখৰ, পূজাৰ কাপোৰ লাগে বুলি। পিছে এতিয়া সেইবোৰ চখ নাই। যিমানে ডাঙৰ হৈ আহিলোঁ সিমানে চখবোৰ শেষ হৈ গ'ল। আগৰ নিচিনা পূজা বুলিয়ে নহয়, যিকোনো উৎসৱলৈ কোনো ফূৰ্তি নাই। প্ৰথমে দেৱী সেৱা কৰি ল'লোঁ। তাৰ পৰাই খাৰুমণিৰ দোকানখনলৈ গ'লোঁ। সৰুতে যে খাৰু কাণফুলি ল'বলৈ ইমান হেঁপাহ কৰোঁ। পূজা বুলি ক'লে জেলেপি নোখোৱাকৈ জানো পাৰি। সেইকাৰণে জেলেপি খায়ো ল'লোঁ আৰু ঘৰলৈ বুলি লৈও ল'লোঁ। দুয়োটাই অকলে অকলে ঘূৰি ফুৰোঁতে আমনিও লাগিছিল। তেতিয়াতে ইয়াৰ লগৰ এটাই ফোন কৰিলে, আমিও আহিছোঁ লগতে চাওঁ বুলি। আমি অকলে অকলে আমনিও পাইছিলোঁ। তাহাঁতি অহাৰ কাৰণে ভালেই হ'ল, লগ এটাও পালোঁ। তাৰ পাছত তাহাঁতক লগ কৰি আমি গোটেইকেইটাই গ'লোঁ গড়আলিৰ ফালে। তাত আকৌ মানুহৰ যিহে ভিৰ, যেনে তেনে ঠেলা হেঁচা কৰিহে সোমাইছোঁ। গোটেইকেইটাই কেইবাঠাইতো পূজা চাই মেলি ভাগৰো লাগিলে। সেইকাৰণে ছাইডত অকণমান সময় বহি ল'লোঁ। তাহাঁতি আকৌ ফটো মাৰিবলৈ প'জ দি আছে। তেতিয়া আকৌ সময়ো বাজিলে 10টা। আমি খাবলৈ বুলি আহিলোঁ। খাই বৈ বাইকৰ ওচৰলৈ গ'লোঁ। লগৰটো বাইকখন থ'লে বেলেগত আৰু সি বিচাৰি ফুৰিছে বেলেগত। বাইকখন বিচাৰোঁতে আমাৰ 11:30 বাজি গ'ল। তাৰপিছত আমি ঘৰলৈ গুচি আহিলোঁ। আমাৰ অষ্টমীৰ দিনটো এনেকৈয়ে পাৰ হ'ল। আজিলৈ বাই, ধন্যবাদ।